নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈছোঁ এইচএছ ফাৰ্ষ্ট ইয়েৰৰ জিঅ'গ্ৰাফী পাৰ্ট 1ৰ সৌৰ বিকিৰণ আৰু তাপৰ ভাৰসাম্য আৰু উষ্ণতা। চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে মই ইয়াত কেৱল অনুশীলনী কুৱেশ্যনেই লৈ অহা নাই। কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন ভিতৰুৱা যিবোৰ কুৱেশ্যন আছে সকলোখিনি লৈ আহিছোঁ। আপোনালোকে যদি কিবা বুজি নাপায় তেন্তে মোক কমেণ্ট কৰি দিব, মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই দি দিম। লগতে আপোনালোকে মোৰ ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন ষ্টাৰ্ট কৰোঁ। প্ৰথমতে MCQখিনি আহকচোন চাওঁ। অনুশীলনীত থকা এইখিনি খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে চাব পাৰিছে। জুনৰ দিনা দুপৰীয়া সূৰ্যৰ লম্বমান হয় এইটো 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাত। নিম্নলিখিত মহাসাগৰসমূহৰ ভিতৰত কোনখনত দিনবোৰ দীঘল? এইটো হ'ব তিৰুৱনন্তপুৰম। বায়ুমণ্ডলত প্ৰধানকৈ তপত হয় সহস্ৰ তৰংগ সূৰ্য বিকিৰণৰ দ্বাৰা। আপোনালোকে এইটো চাব পাৰে, এইটো আতপন, ইয়াৰ হ'ব গ। পৃথিৱীলৈ অহা সৌৰ বিকিৰণ এলভিডো, এইটো হ'ব ঘ। এটা পদাৰ্থৰ দ্বাৰা প্ৰতিফলিত হোৱা দৃশ্যমান পোহৰৰ বাৰ্ষিক শতাংশ। সমোচ্চ ৰেখা, এইটো হ'ব সমান তাপবিশিষ্ট ঠাইবোৰ লগোৱা ৰেখা। বাৰ্ষিক পৰিসৰ, আটাইতকৈ গৰম আৰু চেঁচা মাহবোৰৰ মাজত গড় তাপমাত্ৰাৰ পাৰ্থক্য। আহকচোন বাকী কুৱেশ্যনখিনি চাওঁ। ইয়াত অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো আছে, চাব পাৰে পৃথিৱীৰ গ্ৰহত সময় আৰু ঠাই সাপেক্ষে কেনেদৰে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য বৰ্ণনা কৰে। আপোনালোকে ইয়াত চাব পাৰিছে। আপোনালোকক পৃথিৱীৰ গোলকীয় আকৃতি, যাক আমি জিঅ'ড বুলি কওঁ, ইয়াৰ আকৃতি এনেকুৱা হোৱাৰ বাবে সূৰ্যৰ পৰা অহা তাপ শক্তি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইত সমানে বিতৰণ নহয়। তাপৰ অসমান বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য কৰাত সক্ৰিয় ভূমিকা লয়। যিবোৰ অঞ্চলত তাপৰ পৰিমাণ বেছি, সেইবোৰ অঞ্চলত বায়ুৰ উত্তাপ বেছি হোৱাৰ লগে লগে নিম্নচাপযুক্ত হয়, আনহাতে তাপৰ পৰিমাণ কম হোৱা ঠাইবোৰৰ বায়ু শীতল আৰু উচ্চ তাপযুক্ত হয়। নিম্ন চাপযুক্ত অঞ্চললৈ উচ্চ চাপযুক্ত অঞ্চলৰ পৰা বায়ু প্ৰবাহিত হৈ থাকে। এনেদৰে বতাহ, ঘূৰ্ণীবতাহ আদিৰ জৰিয়তে বৰষুণৰ ওপৰত প্ৰভাৱ পৰে। এনেদৰে পৃথিৱীৰ গ্ৰহ, সময় আৰু ঠাই সাপেক্ষে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য কৰে। পৃথিৱী পৃষ্ঠৰ উত্তাপৰ বিতৰণত নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি? এইটো বাৰু ঠাইখনৰ আকাংক্ষা, উষ্ণতা, সমুদ্ৰৰ পৰা দূৰত্ব, বায়ুপুঞ্জৰ প্ৰভাৱ, গৰম আৰু চেঁচা সমুদ্ৰ হ্ৰদৰ উপস্থিতি, স্থানীয় বিভিন্ন দিশ আদি। চাব পাৰে ভাৰতবৰ্ষত কেৱল মে' মাহতহে দিনৰ ভাগত উত্তাপ অধিক হয়, আনহাতে কৰ্কট সংক্ৰান্তিৰ পিছত কিয় নহয়? ভাৰতবৰ্ষত মে' মাহত উত্তাপ অধিক হোৱাৰ মূলতেই হ'ল কৰ্কট সংক্ৰান্তি। ভাৰতবৰ্ষৰ মাজেৰে কৰ্কট সংক্ৰান্তিয়ে ৰেখাডাল পাৰ হৈ গৈছে। কৰ্কট সংক্ৰান্তি গ্ৰীষ্ম প্ৰবাহ সমগ্ৰ গ্ৰীষ্মকালতেই থাকে আৰু সূৰ্য বিকিৰণ কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰে। কিন্তু মে' মাহৰ শেষৰ পৰা মালাবাৰ উপকূল আদি কৰি প্ৰায় সকলোবোৰ অঞ্চলতে বৰষুণৰ আৰম্ভণি হয়। সেয়েহে ভাৰতবৰ্ষত মে' মাহত দিনৰ ভাগত উত্তাপ অধিক হয়। বাৰ্ষিক উত্তাপৰ পৰিসৰ চাইবেৰিয়াৰ সমভূমিত কিয় বেছি হয়? পৃথিৱী পৃষ্ঠৰ উত্তাপ ক'ৰবাত কম হয় আৰু ক'ৰবাত বেছি হোৱা দেখা যায়। এনে বিভিন্নতাৰ বাবে কিছুমান কাৰক জগৰীয়া, যিবোৰ উত্তাপ নিয়ন্ত্ৰণকাৰী কাৰক বুলি জনা যায়। এই কাৰকবোৰৰ ভিতৰত এটা হ'ল সমুদ্ৰৰ পৰা দূৰত্ব, অৰ্থাৎ বৃহৎ জলভাগ, মহাসাগৰ, উপকূলৱৰ্তী অঞ্চল। উত্তাপৰ পৰিমাণ কম। উপকূলৰ পৰা যিমানেই মহাদেশৰ মাজভাগলৈ সোমাই যোৱা হয়, সিমানেই উত্তাপৰ পৰিসৰ বেছি অনুভৱ হয়। এছিয়া মহাদেশৰ চাইবেৰিয়া ক্ষেত্ৰত ঠিক তেনে হোৱা দেখা যায়। এই মহাসাগৰৰ পৰা দূৰত্ব অৱস্থিত হোৱাৰ বাবে গৰমৰ দিনবোৰত যথেষ্ট শীত অনুভৱ হয়, অৰ্থাৎ বাৰ্ষিক উত্তাপৰ পৰিসৰ চাইবেৰিয়া সমভূমিত বেছি হোৱা পৰিলক্ষিত হয়। আপোনালোকে 3 নম্বৰ কুৱেশ্যনটো চাব পাৰিছে। অক্ষৰেখা আৰু পৃথিৱী নিজৰ অঞ্চলত হালি আৱৰ্তন কৰাৰ বাবে পৃথিৱী পৃষ্ঠৰ লাভ কৰা বিকিৰণৰ পৰিমাণ ওপৰত কিয় প্ৰভাৱ পৰে? এই চিত্ৰটো আঁকিবই লাগিব। আগতে এক্সপ্লেইন কৰিব লাগিব। পৃথিৱীয়ে যি শক্তি আহৰণ কৰে সেই সকলোবোৰ শক্তি পৃথিৱীয়ে সূৰ্যৰ পৰাই লাভ কৰে। সূৰ্যৰ পৰা পোৱা তাপ শক্তি কিন্তু পৃথিৱী পৃষ্ঠই সমভাৱে একে সময়তে লাভ নকৰে। ইয়াৰ মূল কাৰণ হ'ল পৃথিৱীৰ আকাৰ, পৃথিৱীখনৰ আকাৰ, যাক জিঅ'ড বুলি কোৱা হয়। পৃথিৱীৰ আকাৰ এনে হোৱা বাবে একে সময়তে প্ৰেৰণ কৰা সৌৰ শক্তি পৃথিৱীখনৰ ওপৰত সমভাৱে নপৰে। ক'ৰবাত লম্বভাৱে, ক'ৰবাত হেলনীয়া আৰু ক'ৰবাত হয়তো একেবাৰে নপৰা দেখা যায়। পৃথিৱীয়ে যেতিয়া নিজৰ কক্ষপথত আৱৰ্তন কৰি থাকে, তেতিয়া মাজৰ অংশটো অৰ্থাৎ বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি বছৰৰ সকলো ঠাইতে লম্বভাৱে পৰে বাবে উত্তাপৰ মাত্ৰা বেছি হয়। আনহাতে বিষুৱৰ পৰা যিমানে মেৰু অঞ্চললৈ গতি কৰা হয়, সূৰ্যৰ ৰশ্মি ক্ৰমে হেলনীয়া হৈ গৈ মেৰু বিন্দুত কেতিয়াবা একেবাৰে নাইকিয়া হয়গৈ, যাৰ ফলত সেইবোৰ অঞ্চলত পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ তেনেই কম হয়। পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ সূৰ্যৰ উপস্থিতিয়েও নিৰ্ণয় কৰে। পৃথিৱীয়ে নিজ অক্ষাংশত আৱৰ্তন কৰি থাকোঁতে ইয়াৰ বিষুৱীয় অঞ্চলত সূৰ্যৰ উপস্থিতি বহু সময় থাকে, আনহাতে এই দুই মেৰু অঞ্চলত সূৰ্যৰ উপস্থিতি ক্ৰমে কম দেখা যায়, যাৰ ফলত এইবোৰ অঞ্চলত পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ কম হয়। ইয়াত বিশেষকৈ ইয়াৰ পৰা একো কুৱেশ্যন আনচাৰ অহাই নাই, দেখা নাযায় ইমান। লগতে কুৱেশ্যন বেংকতো ইয়াৰ ইমান কুৱেশ্যন নাই। তথাপিও চাওকচোন,
পৃথিৱীলৈ আহোঁতে সূৰ্যৰ ৰশ্মিসমূহ সহস্ৰ তৰংগ আৰু উপৰিভাগত উত্তপ্ত কৰি তোলে। চাব পাৰে তাপ বিতৰণ। সমোচ্চ ৰেখা। সমান তাপযুক্ত ঠাইবোৰ কিছুমান কাল্পনিক ৰেখাৰে সংযোগ কৰা হয়। তেতিয়া সেই ৰেখাবোৰক সমোচ্চ ৰেখা বোলে। লেপছ হাৰ। এইটো হ'ব উচ্চতা বৃদ্ধি হ'লে তাপ হ্ৰাস হয়। ইয়াকে স্বাভাৱিক লেপছ হাৰ বোলে। উচ্চতাৰ বিলোমন। কেতিয়াবা উচ্চতা বৃদ্ধি হ'লে তাপ পৰিমাণ হ্ৰাস নহৈ তাৰ বিপৰীত হয়। এই ব্যতিক্ৰম ঘটনাটোক উষ্ণতাৰ বিলোমন বোলা হয়। এইটো ক্ৰান্তীয় অঞ্চলৰ সমুদ্ৰৰ ওপৰত উৎপত্তি হোৱা প্ৰচণ্ড ধুমুহাজাকক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। হাৰিকেনছ অট্টালিকা মহাসাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহজাকক হাৰিকেন বোলে। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকক অন্য কিবা কুৱেশ্যন এনচাৰ লাগিছে তেন্তে মোক কমেণ্ট কৰি দিব, মই লৈ আহিম।